ৰাজ্যৰ বিদ্যুৎ বিভাগত ওলাব চাকৰি ৰাজ্যৰ এপিডিচিএলত ওলাব চাকৰি ৫,০০০ যুৱক যুৱতীয়ে লাভ কৰিব সংস্থাপন ৫,০০০ যুৱক যুৱতী সংস্থাপন দিয়া হ'ব ২০০০ ৰিচাৰ্চ এজেণ্টৰ পদৰ বাবেও যুৱক যুৱতীসকলে কৰিব পাৰিব আবেদন ৪৪ লাখ স্মাৰ্ট মিটাৰ লগাবলৈ দিয়া হ'ব এই নিযুক্তি স্মাৰ্ট মিটাৰ লগাবলৈ ৫,০০০ টেকনিচিয়ানক দিয়া হ'ব নিযুক্তি সংবাদ মেলত এই বৃহৎ ঘোষণা মন্ত্ৰী জয়ন্ত মল্লভ বৰুৱাৰ আমি আশা কৰিব পাৰোঁ যে প্ৰায় ৫,০০০ টেকনিচিয়ানৰ এটা এমপ্লয়মেণ্ট অপৰচুনিটি আহিব আৰু ২,০০০ ৰিচাৰ্চ এজেণ্টৰ এটা অপৰচুনিটি আহিব এমপ্লয়মেণ্ট অপৰচুনিটি গতিকে এইটো এটা ডাঙৰ সিদ্ধান্ত য'ত ৪৬ লাখ পৰিয়াললৈকে স্মাৰ্ট মিটাৰ লাগিব আৰু তাৰ জৰিয়তে এই স্মাৰ্ট মিটাৰসমূহ লগাৰ লগে লগে প্ৰায় ৫,০০০ টেকনিচিয়ান আৰু ২,০০০ ৰিচাৰ্চ এজেণ্টৰ এমপ্লয়মেণ্ট অপৰচুনিটি এটা আহি পৰিব য'ত আমাৰ দৰে ৰাজ্য এখনৰ কাৰণে এইটো এটা অত্যন্ত আমি